মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি যাম এটা কাৰ্বিৰ কালচাৰেল প্ৰগ্ৰেম চাবলৈ। প্ৰগ্ৰেম মানে কি, ধৰি লওক আমাৰ যেনেকৈ মানুহ ঢুকালে এবছৰীয়া শ্ৰাদ্ধ পাতে, ঠিক তেনেকুৱাই তাতে মানে কি হয় 5 দিনীয়াকৈ প্ৰগ্ৰেম পাতে। ময়ো আজি যাম, ফাৰ্ষ্ট টাইম যাম, চামগৈ, আপোনালোককো দেখুৱাম। এইটো কাৰ্বি ভাষাত কয় চমাংকান, আৰু আপোনালোককো দেখুৱাম সকলোখিনি। দুটামান কথা শিকিব পাৰিব মোৰ লগতে, ময়ো শিকিম, আপোনালোককো দেখুওৱা হ'ব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। ব'লক তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কাৰ্বিসকলে মৃতকৰ বাবে যিটো উৎসৱ পালন কৰে সেইটোক কয় লাংটুক চমাংকান, আৰু তেওঁলোকে মৃত্যুৰ পিছৰ জীৱনক বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাসত মানে কোনো স্বৰ্গ বা নৰকৰ তেনেকুৱা কোনো ধাৰণা নাথাকে। মানে তেওঁলোকৰ মতে যেতিয়া এজন মানুহৰ মৃত্যু হয়, সেই মৃত্যুৰ পাছত আত্মাটোৱে যদি আকৌ একে বংশতে পূৰ্ণজন্ম লয়, সেই পূৰ্ণজন্ম লোৱাৰ পূৰ্বে মানে আগত পূৰ্বপুৰুষসকল দেশলৈ যায়, মানে চম আৰঙলৈ যায়, আৰু সেই যাত্ৰাক কেন্দ্ৰ কৰিয়ে তেওঁলোকে এই চমাংকানটো পালন কৰে। আৰু এই গাঁতটো যে দেখিছে, তেওঁলোকে এডোখৰ মুকলি ঠাইত এটা গাঁত খান্দিয়ে এই চমাংকানটো পালন কৰে। মানে ইয়াৰ পাৰত এটুকুৰা শিল ৰাখে, শিলটোক কয় লং আৰু সেই শিলটোৱে যোনজন মানুহ ঢুকায় সেই মানুহজনক প্ৰতিনিধিত্ব কৰে। সেই শিলৰ টুকুৰাটোকে তেওঁলোকে সেই মানুহজন বুলি ভাবে, আৰু তেওঁলোকৰ যি পুৰুষৰ সাজ সেইটো তেওঁলোকে ইয়াতে পিন্ধাই দিয়ে। এইটো যে এটা গাঁত খান্দিছে দেখিছে, ইয়াতে এডাল বাঁহ পুতিব। তেওঁলোকৰ এইবিলাক কিবা নীতি নিয়ম, বিশেষ একো নাজানো বাৰু। আৰু এইখিনি যে দেখিছে, এইখিনি তেওঁলোকে ফটো মাৰিবৰ কাৰণে বনাই দিছে। আৰু কাৰ্বিসকলে তেওঁলোকৰ মানে সামৰ্থ্য অনুযায়ী 3 ধৰণে চমাংকান পাতে। এটা হৈছে কানফ্লাফ্লা, এটা হৈছে লাংটুক, আৰু এটা হৈছে হাৰ্নে। আৰু এতিয়া যিটো পাতিছে সেইটো হৈছে লাংটুক চমাংকান। আৰু এইটো যে দেখিছে, এইটো হৈছে কাৰ্বি সংস্কৃতিৰ এটা প্ৰতীক, ইয়াক কয় জাম্বিলি আথন। আৰু আমি এতিয়া তালৈ গৈ আছোঁ। যোনজন মানুহ ঢুকাইছিলে, যাৰ কাৰণে চমাংকানটো পতা হৈছে, তেওঁৰ ঘৰলৈ গৈ আছোঁ। দূৰৰ পৰা বাৰু বিয়া পতা নিচিনা লগা নাইনে, যেন বিয়া পাতিছে। বলকচোন ভিতৰত যাওঁ, কিনো আছে চাওঁগৈ। যিহেতু কাৰ্বিসকলৰ বিষয়ে নাজানো, সেইকাৰণে ইয়াৰে এজন দুজন মানুহক সুধিলোঁ, মানে তেওঁলোকৰ এই চমাংকানটোনো কি হয়নো, কেনেকৈ পাতে, সুধি মেলি আপোনালোকক কৈছোঁ। আৰু এই যে বাঁহৰ এইবোৰ দেখিছে, এইবোৰ হৈছে তেওঁলোকৰ পূজাৰ সামগ্ৰী। এইবোৰৰ নাম কি হয় মই নাজানো। আৰু ইয়াতে দেখিলোঁ চবৰে জাম্বিলি আথনবোৰ বেলেগ বেলেগ মানে কি, ধৰি লওক এইটোত কিছুমানে ফুল লগাইছে, তাৰমানে ফুলেদি সজাইছে, আৰু কিছুমানে মানে তাতে আইনা লগাইছে। আৰু তেওঁলোকে কি কৰে, য'ত জাম্বিলি আথনবোৰ এনেকৈ মানে সজায়, তাৰ পৰা তেওঁলোকে চমাংকান পতা ঠাইলৈ মানে তেওঁলোকৰ যিবিলাক বাদ্যযন্ত্ৰ, ঢোল, বাঁহী, সেইবোৰ বজাই মানে তেওঁলোকে এনেকৈ নাচি আহি থাকে। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোককো দেখুৱালোঁ কাৰ্বিসকলৰ শ্ৰাদ্ধ পাতিলে কেনেকৈ পাতে, কি কৰে। আগতে দেখা নাই, আৰু মই জনাও নাছিলোঁ যে মানে কাৰ্বিসকলৰ যে শ্ৰাদ্ধ এনেকৈ পাতে, ইমান ডাঙৰকৈ পাতে। আৰু গৈ ভাল লাগিলে বাৰু, কেইটামান কথা শিকিব পাৰিলোঁ। আৰু প্ৰত্যেকটো জনগোষ্ঠীয়ে যিহেতু উৎসৱ, ৰীতি নীতি চব বেলেগ কথা শিকা হ'ল, আজি দেখিলোঁ, ভাল লাগিলে। আৰু কাৰ্বি ভাষাটো যিহেতু মই বুজি নাপাওঁ, আৰু শুনিছোঁ কিবা কিবি তেওঁলোকে কৈ আছে, কিন্তু বুজি পোৱা নাই। আৰু তেওঁলোকৰ কিছুমান শব্দ মানে হয়তো কওঁতে ভুলো হ'ব পাৰে, সেইটো আপোনালোকে ক'ব, কমেণ্ট কৰি ক'ব যিহেতু ভুল হৈছে।
চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল কোনোবা নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব